Welcome to my channel Physics Easy. Get ready for MCQs. Class 11 or Physics MCQ. Ahasun ami kichu MCQ tumalokor karone agbohai diu chapter Part 4 MCQ first year. Aji ami karjo shakti khamata konaboror byabostha aru ghurnon work energy power gravitation system of particles and rotational motions. Aji video karjo shakti khamata konaboror byabostha aru ghurnon shakti mohakorshon ei tinta chapter bishore MCQ dia hobo. Aha পলম নকৰি স্টার্ট কৰো প্ৰথমতে কাৰ্য শক্তি ক্ষমতা প্ৰথম প্ৰশ্ন এটা বলৰ দ্বাৰা কৰা কাৰ্য শূন্য হয় যদি বল আৰু হৰণৰ মাজৰ কোণ 0 90 ডিগ্ৰী 45 ডিগ্ৰী 180 ডিগ্ৰী তিনিটাৰ ভিতৰত কোনটো হ'ব আনসাৰ বি 90 ডিগ্ৰী কাৰ্যৰ এসআই একক কিনো আনসাৰ জুল কাৰ্য ঋণাত্মক বুলি কোৱা হয় যেতিয়া বল আৰু হৰণৰ মাজৰ কোণ হয় কিমান 180 ডিগ্ৰী এটা সংৰক্ষণশীল বলৰ দ্বাৰা এটা পথত কাৰ্য কৰা হৈছে তাৰ মান কিমান হ'ব সংৰক্ষণশীল বলৰ মান সদায় শূন্য 2 কিলোগ্ৰাম ভৰৰ বস্তু এটাতে 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতিশীল হলে ইয়াৰ গতি শক্তি কিমান হ'ব 100 জুল h উচ্চতাত এটা বস্তুৰ স্থিতি শক্তি কিমান হ'ব mgh কাৰ্য শক্তি উপপাদ্যই কি বুলি কয় কৰা কাৰ্য w = গতি শক্তিৰ পৰিৱৰ্তন এটা স্প্ৰিং ধবকে আৰু ইয়াৰ x দূৰত্বলৈ টানি নিয়া হৈছে এনেকে কৰিলে তাৰ কাৰ্য কিমান হ'ব এডাল স্প্ৰিং ইয়ালৈ এনেকে টানি দিয়া হৈছে হাফ kx² ক্ষমতাৰ SI একক কিমান আনসাৰ ওয়াট ক্ষমতাৰ সংজ্ঞা কিমান work done w / t এটা যন্ত্ৰই 10 সেকেন্ডত 1000 জুল কাম কৰে ইয়াৰ ক্ষমতা কিমান 100 ওয়াট এটা বস্তুৰ গতি শক্তি 300% বৃদ্ধি পোৱাত ইয়াৰ ভৰবেগ কিমান বৃদ্ধি পাব 100% এটা বস্তু উলম্ব দিশলৈ তুলি নিলে মাধ্যাকৰ্ষণ বলৰ দ্বাৰা কাৰ্য কৰা হৈছে এই কাৰ্য কেনে হ'ব ঋণাত্মক এটা বলৰ দ্বাৰা বস্তু এটাত কৰা কাৰ্য শূন্য যদি হয় তেনেহলে বস্তুটো স্থিৰ হ'বনে কি হ'ব আনসাৰ বস্তুটো স্থিৰ হ'ব বলটো হৰণৰ লম্বও হ'ব এটা টনা স্প্ৰিং এডাল টানি থোৱা আছে তাত সঞ্চিত শক্তি কেনেকুৱা অৱস্থাত থাকে আনসাৰ স্থিতি শক্তি 5 কিলোগ্ৰাম ভৰৰ বস্তু এটা 10 মিটাৰ উচ্চতালৈ তুলিলে কৰা কাৰ্য কিমান হ'ব আনসাৰ 500 জুল F = 2I + 3J নিউটন বলৰ দ্বাৰা R = 4I + 5J মিটাৰ হৰণত কৰা কাৰ্য হৈছে এই গিটাৰ ভিতৰত কোনটো হ'ব আনসাৰ হ'ব 23J বস্তু এটা গতি শক্তি প্ৰত্যক্ষভাৱে সমানুপাতিক কাৰ বেগৰ বৰ্গৰ kinetic energy is proportional to velocity square 2 কিলোগ্ৰাম ভৰৰ বস্তু এটা 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতিশীল হলে ইয়াৰ গতি শক্তি কিমান হ'ব আনসাৰ হ'ব 25 জুল এটা পাম্পে 10 সেকেন্ডত 100 কিলোগ্ৰাম পানী 10 মিটাৰ উচ্চতালৈ তুলিব পাৰে ইয়াৰ ক্ষমতা কিমান হ'ব 1000 ওয়াট পিছৰ চেপ্টাৰটো কণাবোৰৰ ব্যৱস্থা আৰু ঘূৰ্ণন গতি কণাবোৰ ব্যৱস্থাৰ ভৰকেন্দ্ৰ নিৰ্ভৰ কৰে কিহৰ ওপৰত এই চাৰিটা অপচন আছে চাৰিটাৰ ভিতৰত A আৰু B দুইটাতে নিৰ্ভৰ কৰে A মানে হল কণাবোৰৰ ভৰ B মানে হল কণাবোৰৰ অৱস্থান এক সমান দণ্ডৰ ভৰকেন্দ্ৰ ক'ত থাকিব মধ্যবিন্দুত ঘূৰ্ণন অক্ষৰ পৰা r দূৰত্বত থকা m ভৰৰ কণা এটাৰ এটা r দেই m ভৰৰ কণা এটাৰ জড় ভ্ৰামক কিমান হ'ব ইমান হ'ব mr² এটা গোলাকাৰ বস্তুৰ ব্যাসৰ সাপেক্ষে জড়তা ভ্ৰামক কিমান হ'ব এই গিটাৰ ভিতৰত মুখস্থ লাগিব 2/5 mr² ঘূৰ্ণন কৰা বস্তু এটাৰ কৌণিক বেগ সংৰক্ষিত হয় যদিহে অপচন টৰ্ক নাথাকে বস্তু এটাৰ ক্ৰিয়াশীল টৰ্ক হৈছে এই কেটা ফৰ্মুলা ইয়াৰ ভিতৰত কোনটো হ'ব এটো হ'ব actually it is a vector quantity arc into f টৰ্ক SI একক এই কেটাৰ ভিতৰত কোনটো হ'ব নিউটন মিটাৰ কৌণিক ত্বৰণ টৰ্কৰ সৈতে সম্বন্ধ কি আনসাৰটো হ'ল tau = I alpha এক পাতল বৃত্তাকাৰ ৰিঙৰ এনেকুৱা ধৰণৰ পাতল বৃত্তাকাৰ ৰিঙৰ অক্ষৰ সাপেক্ষে এনেকৈ যেতিয়া ঘূৰিব জড় ভ্ৰামক কিমান আনসাৰ হ'ব mr² জড়তা ব্যাসাৰ্ধ বা ঘূৰ্ণন ব্যাসাৰ্ধ জড়তা ভ্ৰামক I ৰ সৈতে সম্বন্ধ
কি এটো ঘূৰ্ণন ব্যাসাৰ্ধ বুলি কয় দেই আনসাৰ হল I = mk স্কয়াৰ এটো বিভিন্ন কামত লাগে বস্তু এটাৰ কৌণিক ভৰবেগ হৈছে এই তিনটাৰ ভিতৰত কোনটো ফৰ্মুলা L = I ওমেগা ঘূৰ্ণন গতিত কৰা কাৰ্য হৈছে এইকেইটাৰ ভিতৰত কোনটো ফৰ্মুলা ওমেগা = tau থিটা ঘূৰ্ণন গতিত কৰা বস্তু এটাৰ ঘূৰি থকা বস্তু এটা বা ঘূৰ্ণন কৰি থকা বস্তু এটাৰ গতি শক্তি কোনটো ফৰ্মুলাৰ দ্বাৰা দিব পাৰি এটো ফৰ্মুলাৰ দ্বাৰা দিব পাৰি k = half I ওমেগা স্কয়াৰ সমান্তৰাল অক্ষ উপপাদ্যই যিকোনো অক্ষৰ সাপেক্ষে জড়তা ভ্ৰামকক সম্বন্ধিত কৰে এই স্টেটমেন্ট চাৰিটা আছে কোনটো শুদ্ধ প্ৰথমটো স্টেটমেন্টে শুদ্ধ অৰ্থাৎ ভৰকেন্দ্ৰ অক্ষৰ হৈতে লম্ব অক্ষৰ উপপাদ্য কেতিয়া প্ৰযোজ্য হয় কোনটো বস্তুৰ বাবে দ্বিমাত্ৰিক একমাত্ৰিক ওপৰ এটাও নহয় আনসাৰ দ্বিমাত্ৰিক বস্তুৰ বাবে এক গোটা সিলিন্ডাৰৰ কেন্দ্ৰীয় অক্ষৰ সাপেক্ষে জড়তা ভ্ৰামক এই ফৰ্মুলা কিটাৰ ভিতৰত কোনটো হ'ব হাফ mr স্কয়াৰ কৌণিক বেগ ৰৈখিক বেগৰ হৈতে সম্বন্ধ কি v = r ওমেগা এটো যেতিয়া লাগে দেই কৌণিক ত্বৰণ ৰৈখিক ত্বৰণৰ হৈতে সম্বন্ধ কি আনসাৰ a = r আলফা পাতল দণ্ডৰ লম্ব অক্ষৰ সাপেক্ষে জড়ভ্ৰামক কিমান হ'ব হাফ ml স্কয়াৰ এটা ব্যৱস্থাৰ কৌণিক ভৰবেগ সংৰক্ষিত হয় যদি হে ব্যৱস্থাটোত কোনো বাহ্যিক টৰ্ক নাথাকে ব্যৱস্থাটোত সমতাত থাকে ওপৰ এটা নহয় অপচনৰ ভিতৰত এক নম্বৰ অপচনটো কাৰেক্ট ব্যৱস্থাত কোনো ধৰণৰ বাহ্যিক টৰ্ক যদি নেথাকে ভৰকেন্দ্ৰৰ ধাৰণা কি আনসাৰ বস্তু এটাৰ হৰ কেন্দ্ৰীভূত হৈ থকা বিন্দু দৃঢ় বস্তু এটাৰ টৰ্কৰ সূত্ৰ আনসাৰ tau = r ক্ৰস f দৃঢ় বস্তু এটাৰ ঘূৰ্ণন গতি শক্তিৰ সূত্ৰ কি আনসাৰ k rotational = half I ওমেগা স্কয়াৰ হাফ mv স্কয়াৰ নিচিনাই খালি m ৰ সলনি I v ৰ সলনি ওমেগা then now come to the gravitation ফটাফট আমি কেইটামান প্ৰশ্ন চাই দিও সাৰ্বজনীন মহাকৰ্ষণ ধ্ৰুৱক জিৰ মান এইকেইটাৰ ভিতৰত কিমান কষ্ট লাগিব 6.67 * 10⁻11 পৃথিৱী পৃষ্ঠত মহাকৰ্ষণৰ বাবে ত্বৰণ কিমান আমি সবেই জানো 9.8 মিটাৰ/সেকেন্ড স্কয়াৰ দুটা ভৰৰ মাজত মহাকৰ্ষণ বল দূৰত্বৰ হৈতে সমানুপাতিক কিটো ষ্টাইলত হৈছে এইটো ষ্টাইলত হৈছে দূৰত্বৰ বৰ্গ পৃথিৱী পৃষ্ঠৰ পৰা h এটা h নাই হা h উচ্চতাত m ভৰৰ এটা বস্তুৰ মহাকৰ্ষণীয় স্থিতি শক্তি এইকেইটা ফৰ্মুলাৰ ভিতৰত কোনটো হ'ব mgh সবেই জানা ক্লাস 9 তে পাইছো পৃথিৱী পৃষ্ঠৰ পৰা বস্তু এটাৰ পলায়ন বেগৰ মান কিমান 11.2 কিলোমিটাৰ/সেকেন্ড এটা বিন্দুত মহাকৰ্ষণ ক্ষেত্ৰৰ তীব্ৰতাৰ সংজ্ঞা কেনেকৈ দিম প্ৰতি একক ভৰত বল তাকে মহাকৰ্ষণ তীব্ৰতা বোলা হয় এটা বিন্দুত মহাকৰ্ষণীয় বিভৱৰ সংজ্ঞা কেনেকৈ দিবা প্ৰতি একক ভৰত কৰা কাৰ্যৰ পৰিমাণ পৃথিৱীৰ পৃষ্ঠৰ ওচৰৰ কক্ষপথত কৰা এটা উপগ্ৰহৰ পৰ্যায়কাল প্ৰায় 84 মিনিট পৃথিৱীৰ নিচেই ওচৰে ঘূৰি ফুৰিলে 84 মিনিটত এক পাক মাৰিব লাগিব মহাকৰ্ষণ বল এটা কেনেকুৱা বল আনসাৰ সংৰক্ষণশীল বল পৃথিৱীৰ কেন্দ্ৰত এটা বস্তুৰ ওজন কিমান হ'ব আনসাৰ 0 পৃথিৱী পৃষ্ঠৰ পৰা h উচ্চতাত মহাকৰ্ষণৰ বাবে ত্বৰণ এইকেইটা ফৰ্মুলাৰ ভিতৰত কোনটো হ'ব আনসাৰ g dash = g within bracket 1 - 2h divided by r পৃথিৱী কেন্দ্ৰৰ পৰা r দূৰত্বত m ভৰৰ বস্তু এটাৰ মহাকৰ্ষণীয় স্থিতি শক্তি এই ফৰ্মুলা কেইটাৰ ভিতৰত কোনটো হ'ব আনসাৰ -gmm by r দুটা বস্তুৰ ভৰ m1 আৰু m2 ৰ মাজৰ মহাকৰ্ষণ বল r দূৰত্বত কিমান হ'ব আনসাৰ নিউটনৰ সূত্ৰ F = g m1 m2 divided by r স্কয়াৰ কেপিটেল m ভৰৰ বাবে এটা বিন্দুত মহাকৰ্ষণীয় বিভৱ কিমান হ'ব আনসাৰ v = -gm by r m ভৰৰ পৰা r দূৰত্বত মহাকৰ্ষণ ক্ষেত্ৰৰ তীব্ৰতা এই ফৰ্মুলা কিটাৰ ভিতৰত কোনটো ফৰ্মুলাৰে প্ৰকাশ কৰিব পাৰি E = gm by r স্কয়াৰ পৃথিৱী পৃষ্ঠত m ভৰৰ বস্তু এটাৰ মহাকৰ্ষণীয় স্থিতি শক্তি কিমান very simple -gmm by r দুটা ভৰৰ মাজৰ মহাকৰ্ষণ বল সদায় কেনেকুৱা আকৰ্ষণীয় নে বিকৰ্ষণীয় নে শূন্য নে অসীম আনসাৰটো হ'ল আকৰ্ষণীয় অনন্ত ও অসীমত মহাকৰ্ষণীয় বিভৱৰ মান কিমান অসীমত মহাকৰ্ষণীয় বিভৱৰ মান 0 এক গোলাকাৰ খোলাৰ ভিতৰত মহাকৰ্ষণ ক্ষেত্ৰৰ তীব্ৰতা আচৰিত কথা 0 পৃথিৱী পৃষ্ঠৰ পৰা h উচ্চতাত m ভৰৰ বস্তু এটাৰ মহাকৰ্ষণীয় স্থিতি শক্তি কিমান হ'ব এইকেইটা এক্সপ্ৰেছনৰ ভিতৰত u = mgh
আজিলৈ ইমানতে ইতি হ'ল পিছৰ চেপ্টাৰবোৰ আমি পিছত দিম বাই বাই